সো হেই গাইজ, নমস্কাৰ সকলোকে। সো যতীন বৰাৰ নতুনকৈ আহিবলগীয়া চিনেমা মানে অগ্নিবাণৰ আজি এটা ট্ৰেইলাৰ ৰিলিজ কৰা হৈছে আৰু আজিৰ এই ভিডিঅ'টোত সেই ট্ৰেইলাৰটোৰ ওপৰতে কথা পাতিম। গতিকে আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সো অগ্নিবাণ এই চিনেমাখনত আমি আন্দাজা লগাই আছিলোঁ যে যতীন বৰা হিৰ' হয় আৰু কমল লোচন মেইন ভিলেন হয়, কিন্তু বৰ্তমান ট্ৰেইলাৰটো চাই পেলাই আমি এইখিনি গম পালোঁ যে মেইন ভিলেন হয়তো কমল লোচন নহয়, মেইন ভিলেন হয় ৰবি শৰ্মা। যেতিয়া এই চিনেমাখনৰ টিজাৰটো ৰিলিজ হৈছিল তেতিয়া সৰু এটা গ্লিমছ দেখুওৱা হৈছিল ৰবি শৰ্মা, আৰু সেইটোৰ পৰা আমি আন্দাজা লগাইছিলোঁ যে হয়তো এই চিনেমাখনত ৰবি শৰ্মাৰ এটা কেমিঅ' থাকিব সৰু, আৰু ইয়াৰ পৰা হয়তো এখন ইউনিভাৰ্চৰ আৰম্ভণি হ'ব পাৰে। বহুত কিবা কিবি থিয়ৰী আছিলে, কিন্তু বৰ্তমান এই ট্ৰেইলাৰটোৰ পৰা ইমানখিনি আমি গম পালোঁ যে এই চিনেমাখনৰ পৰা কোনো ধৰণৰ ইউনিভাৰ্চৰ হয়তো আৰম্ভণি নহয়, আৰু এই চিনেমাখনত ৰবি শৰ্মাৰ কেমিঅ'টো ইমান সৰু কেমিঅ' এটা নহয়। ৰবি শৰ্মাৰ এটা বহুত ইম্পেক্টফুল ৰোল থাকিব, আৰু তেখেতৰ ৰোলটোৱে গোটেই চিনেমাখনৰ কাহিনীটো হয়তো বদলাই দিব পাৰে, আৰু তেখেত হয়তো এই চিনেমাখনৰ মেইন ভিলেন হিচাপে থাকিব। কমল লোচনৰ হয়তো তেখেতৰ অকণমান তেখেতৰ ৰাইট হেণ্ড টাইপ, সেনেকুৱা টাইপ তেখেতৰ ওপৰৰ মানে কমল লোচনৰ ওপৰৰ এজন হ'ব ৰবি শৰ্মা হয়তো। আৰু ৰবি শৰ্মাৰ যোনটো ৰোল এই চিনেমাখন আমি দেখিবলৈ পাম সেইটো বহুত বেছি ব্ৰুটেল হ'ব, আৰু এনেকুৱা ৰোলত আমি আজিলৈকে হয়তো ৰবি শৰ্মাক দেখা নাছিলোঁ। তেখেতক ভিলেন ৰোলত আমি আজিলৈকে দেখাই নাই, প্ৰথমবাৰৰ কাৰণে তেখেতে ট্ৰাই কৰিছে, আৰু হয়তো এই চিনেমাখনৰ পৰাই ৰবি শৰ্মাৰ এটা বেলেগ বা নতুন এটা ইমেজ গঢ় লৈ উঠিব পাৰে। আৰু সঁচাকৈ ক'ব গ'লে লাষ্ট অকণমান 30-40 ছেকেণ্ড এই ৰবি শৰ্মাৰ ৰোলটো যেতিয়া দেখাইছে সেইখিনিৰ পৰা এংগেজিং লাগিছে ট্ৰেইলাৰটো, আৰু সেইখিনিৰ পৰা ট্ৰেইলাৰটো এনেকুৱা লাগিছে যে চিনেমাখনো বহুত বেছি এক্সাইটিং হ'ব, আৰু চিনেমাখনো বহুত কিছুমান নতুন নতুন বস্তু আমাক দেখাব। আৰু ৰবি শৰ্মাৰ ৰোলটো এণ্ট্ৰি হৈছে একদম জাষ্ট লিজেণ্ড বুলি কৈ পেলাই ৰবি শৰ্মাৰ এণ্ট্ৰি হৈছে। তাৰপিছত ৰবি শৰ্মাৰ এণ্ট্ৰি কৰিয়ে তেখেতে নিজৰ ব্ৰুটেলিটি যোনটো চৰিত্ৰ সেইটো দেখাইছে, কাৰোবাৰ হাত কাটিছে, কাৰোবাক গালি পাৰিছে, ভাই নেক্সট লেভেলৰ লাগিছে। আৰু ৰবি শৰ্মাক এইটো ৰোলত চাবৰ কাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। আৰু এতিয়া কথা পাতোঁ অভাৰঅল ট্ৰেইলাৰটোৰ ওপৰত। চ' অভাৰঅল ট্ৰেইলাৰটো চাই পেলাই আমি ইমানখিনি আন্দাজা পাইছোঁ যে আমি এই চিনেমাখনত বৰ্তমানৰ যিবোৰ জ্বলন্ত সমস্যা, যেনেকৈ সংখ্যালঘুবোৰ আজি মাইনৰিটিৰ পৰা মেজৰিটি হৈ গৈ আছে, তাৰপিছত অসমে কেনেকৈ ড্ৰাগছৰ কবলত গুচি গৈছে, অসমৰ ইউথবোৰ কেনেকৈ ড্ৰাগছৰ কবলত গুচি গৈছে, আজিকালি প্ৰায়ভাগ ষ্টুডেণ্টছ ক'ব গ'লে বা প্ৰায়ভাগ ইউথ কেনেকৈ ড্ৰাগছ কনজিউম কৰিবলৈ লৈছে, সেইবোৰৰ ওপৰতে গোটেই চিনেমাখন হ'ব। আৰু যতীন বৰাৰ মিছনটো হ'ব যে কেনেকৈ এই ড্ৰাগছৰ চিণ্ডিকেটটো একেবাৰে শেষ কৰা। আৰু তাৰ উপৰিও সংখ্যালঘুৰ কথাটো ইয়াতে কিয় দেখাইছে সেইটো আমি চিনেমাখন ৰিলিজ হ'লেহে গম পাম। চিনেমাখনত বহুতো ভাল বা ডাঙৰ ডাঙৰ এক্টৰ অভিনেতা অভিনেত্ৰী আছে, লগতে প্ৰীতি কংকনা আছে। তেখেতৰ ৰোলটো কেনেকুৱা ধৰণৰ হ'ব অকণমান আমি নিশ্চয় চিনেমাখন আহিলে গম পাম। তেখেতৰ ৰোলটো ইমান এটা আমি বুজি পোৱা নাই, কিন্তু তেখেতে নিচামুক্তি অভিযানৰ লগত জড়িত আছে এইটো আমি গম পাইছোঁ, যিহেতু তেখেতে ড্ৰাগছৰ কবলত থকা যোনবোৰ আসক্ত তেখেতসকলৰ লগত নিচামুক্তি যোনটো কেন্দ্ৰত তেখেতে উপস্থিত আছে। আৰু তাৰ উপৰিও তেখেতৰ যদি কিবা বিশেষ ভূমিকা আছে সেইটো আমি নিশ্চয় চিনেমাখন ৰিলিজ হ'লে গম পাম। তেখেতটো যতীন বৰা মানে যোনজন আমাৰ মেইন হিৰ' তেখেতৰ প্ৰেমিকা হয়েই, আৰু লগতে এই চিনেমাখনৰ যোনবোৰ BGM যেনেকৈ বেকগ্ৰাউণ্ড ইউজ হৈছে, সেই প্ৰত্যেকটো BGM ভাল জেগাত ইউজ কৰিছে আৰু বহুত ভালকৈ ইউজ কৰিছে, আৰু এনেকৈয়ে হ'ব লাগে প্ৰত্যেকটো চিন। আৰু লগতে এই চিনেমাখনৰ যিবোৰ একশ্যন চিনছ বা ডাইৰেক্টৰজনক মই ভাল বুলি ক'ব বিচাৰিম, কাৰণ তেখেতে একশ্যন ছিকুৱেঞ্চবিলাক বহুত ভালকৈ বা বহুত ভাল আইডিয়া লগাই পেলাই শ্বুট কৰিছে। আপুনি যদি একশ্যন ছিকুৱেঞ্চবিলাক চায় তাতে তেওঁলোকেতো একশ্যন কৰি আছে, কিন্তু তাৰ লগতে কেমেৰা মুভমেণ্টটো বহুত বেছি হৈছে, কেমেৰা এংগেলবোৰ বহুত বেছি চেঞ্জ হৈছে, বা কেমেৰাটো শ্বেক কৰা হৈছে যিহেতু একশ্যনবোৰ ৰিয়েলিষ্টিক লাগক। আৰু যতীন বৰা যিহেতু তেখেতে বহুত বেছি হাই জাম্প মাৰি বা উৰি উৰি ফাইট কৰিব নোৱাৰিব, বা একশ্যন হিৰ' নহয় তেখেত, গতিকে তাৰ কাৰণে তেখেতসকলে কেমেৰা এংগেলবোৰ বহুত বেছি চেক কৰিছে যাতে একশ্যন ছিকুৱেঞ্চবোৰ ৰিয়েলিষ্টিক লাগক আৰু সেই মমেণ্টটোৰ লগত খাপ খাই যাওক। আৰু এইটো এটা বহুত ভাল কথা। আৰু অভাৰঅল কমল লোচনক আকৌ দেখাইছে এই ট্ৰেইলাৰটোত, আৰু তেখেতৰ ৰোলটোতো এজ অলৱেজ বহুত ধুনীয়া লাগি আছে, আৰু তেখেতৰ ৰোলটো বহুত ইম্পেক্টফুল ৰোল হ'ব নিশ্চয়। তেখেতৰ ৰোলটোৱে গোটেই চিনেমাখনৰ কাহিনীটো ডিচাইড কৰিব। আৰু চবতকৈ বেছি এক্সাইটেড হৈ আছোঁ মই এতিয়া ৰবি শৰ্মাৰ কেৰেক্টাৰটো চাবলৈ। তেখেতৰ কেৰেক্টাৰটো কেনেকুৱা ধৰণৰ হ'ব, হয়তো তেখেতৰ কেৰেক্টাৰটো ইণ্টাৰভেলৰ পিছতে আমি দেখিবলৈ পাম, তাৰ আগত হয়তো তেখেতৰ কেৰেক্টাৰটো আমি চিনেমাখনত দেখিবলৈ নাপাম। আৰু বহুত ধুনীয়া ধুনীয়া জেগাত গৈ পেলাই এই চিনেমাখনৰ শ্বুটিং কমপ্লিট কৰা হৈছে, বহুত ধুনীয়া ধুনীয়া ঠাই এই চিনেমাখনত দেখুওৱা হৈছে। আৰু এতিয়া কেইবাদিনো আগতে জুবিনদাৰ এটা গান যোনটো হ'ল জনমে জনমে, সেই গানটো ৰিলিজ কৰা হৈছে, নিশ্চয় আপোনালোকে শুনিছে, আৰু সেই গানটো বহুত ধুনীয়া। আৰু এতিয়া চিনেমাখন আহি আছে 6 ফেব্ৰুৱাৰী তাৰিখে, গতিকে বেছি দিন নাই, আৰু এই চিনেমাখনৰ কাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। গতিকে আপুনি এই চিনেমাখনৰ কাৰণে এক্সাইটেড হৈ আছে নে নাই মোক নিশ্চয় এবাৰ কমেণ্টত জনাব, আৰু কাৰ ৰোলটো বা কাৰ কেৰেক্টাৰটো চাবলৈ বেছি এক্সাইটেড হৈ আছে এইটো এবাৰ জনাব। ধন্যবাদ।